এইখন ৰঙানদী দলং লখিমপুৰৰ পৰা লালুক পাৰ হওঁতে পায় লখিমপুৰ পোৱা আগে ইয়াৰ কিনাৰতে এভাগ মন্দিৰ আছে এয়া আমি এতিয়া ইয়াৰ মন্দিৰ পালোহি গণেশ মন্দিৰ নহয় দুৰ্গা মন্দিৰ দুৰ্গা মন্দিৰ পালোহি দুৰ্গা মন্দিৰ নামিয়ে এটা সেৱা এটা কৰি থৈ যাওঁ বুলি ভাবিছোঁ এয়া আমাৰ লখিমপুৰত আছে এয়া দুৰ্গা মন্দিৰ ভাগ দেখিবলৈ বহুতে ধুনীয়া হয়তো সকলো আহিছেই পৰিৱেশটো এনেকুৱা এয়া বৌ এনেকৈ ইয়াত চাকি জ্বলোৱা হয় ভিতৰলৈ সোমাই যোৱা আগে আগে এইফালৰ পৰা অকণমান কেনেকৈ দেখুৱাইছোঁ দেখিবলৈ বহুতেই ভাল লাগে মানে মন্দিৰভাগ দুৰ্গা মন্দিৰ তলত এনেকৈ পানী আছে এইয়া বোলো বজালে আহা বেটা আহা এয়া এতিয়া আমি এনেকৈ অভাৰ ভিতৰদি সোমাই গৈছোঁ বাইপাছেদি সোমাই আহিছোঁ বাইপাছ চৰি ভুল হৈ গ'ল পদুমণি থান এইয়া পদুমণি থানৰ ভিতৰলৈ যাম এয়া প্ৰথমতে ধূপ চাকি সেয়া লৈ লওঁ লৈ পেলাই তাৰপিছতে আপোনালোকক ভিতৰৰ পৰিৱেশটো দেখুৱাই আছোঁ বাৰু পদুমণি থানৰ বস্তু ল'লোঁ এয়া এনেকৈ আছে এতিয়া আমি চাকি জ্বলাবলৈ গৈছোঁ সেইকাৰণে চাকিৰ আগত জ্বলাই ল'ব লাগিব তাৰপিছতে ভিতৰৰ অংশলৈ যাব পাৰিম
এনেদৰে আজি পদুমণি থানৰ পৰা এতিয়া ওলাইছোঁ। এতিয়া যাম আমি বাসুদেৱ থান। ফাইনেলি আমি আহি পালোহি এয়া বাসুদেৱ থান আৰু এতিয়া যাবলৈ লৈছোঁ। এইফালে ইয়াতে গাড়ী এনেকৈ পাৰ্কিং কৰিবলগীয়া হৈছে আৰু গাড়ীখন পাৰ্কিং কৰি আমি সকলোবিলাক ইয়াৰ পৰা যাবলৈ ওলাইছোঁ। আমি বাসুদেৱ থানত পালোহি আৰু গাড়ী ৰখাই যাব ওলাইছোঁ। বাই বাই। আহি পেলাই পালোহি ভিতৰৰ ভাগত আৰু চাকি বন্তি জ্বলাই আমি সেৱা ল'লোঁ ভকতৰ ওচৰত। সেৱা লৈ এয়া আমি এতিয়া প্ৰসাদ ল'বলৈ বুলি ওলাই আহিছোঁ। প্ৰসাদ লৈ যাব কৈছে তাৰে ভকতকেইজনে বোলে ইফালে যাওক এনেকৈ কৰি প্ৰসাদ লৈ যাব পাৰিব এনেকৈ ক'লে। তাৰপিছতে সেয়া প্ৰসাদ লৈছোঁ আৰু প্ৰসাদকেইটা যে ইমান দেখিবলৈ ধুনীয়া লাগিছে নহয়, যেন একেবাৰে গোটেইকেইটা লৈ গোটেইকেইটাই খাই পেলাম এনেকুৱা আগতে লাগে। মানে সঁচাকৈ মানে থানৰ প্ৰসাদ বুলি ক'লে কিবা এটা যেন সোৱাদ, কিবা এটা যেন তাৰ ভিতৰত কিবা এটা যেন আছে, এনেকুৱা এটা শক্তি আছে ভগৱানৰ এনেদৰে লাগে সঁচাকৈ। সেইকাৰণে মানে কেইটামান সৰহকৈও লৈছোঁ। লৈ পেলাই প্ৰসাদকেইটা লৈ আমি আজৰি হৈছোঁ। আমাৰ লগত 3জন গৈছিলে, সেইকাৰণে 3 ভাগ প্ৰসাদ ল'বলৈ এই দাদাজনৰ কাৰণে আৰু এভাগ দিয়ক বুলি আকৌ এবাৰ কৈছোঁ মানে ভকতক। নাম লৈ থকা হয় গোটেই দিনটো। ভিতৰ ভাগৰ পৰিৱেশ এয়া। এতিয়া আমি ইয়াৰ পৰা সেৱা কৰি এনেকৈ নাম শুনি অকণমান দেৰি বহি তাতে ওলালোঁ আৰু ভকতজনে আমাক কৈছে যে তোমালোকে চাহ একাপ খাই যোৱা। সেইকাৰণে আমি এতিয়া চাহৰ অতিথিশাললৈ বুলি ওলাইছোঁ আৰু লগতে ইহঁতি দুটাই উৎপাত কৰি আছিলে অলপ সময়। ভকতজনে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ, কাৰণ তেওঁ বহুতখিনি আমাক সহায় কৰিছিলে আৰু বহুতখিনি কথাই সুধিছিলে। এয়া এতিয়া অতিথিশাললৈ বুলি ওলালোঁ চাহ খাবলৈ। সকলোবোৰ ওলাইছোঁ আৰু এজন এজনকৈ। হয়তো এয়া অতিথিশাল বুলি নামটো লিখা আছে, শ্ৰী শ্ৰী বাসুদেৱই নমঃ। অতিথিশালত চকীবোৰ ইমান ধুনীয়াকৈ পাৰি থোৱা হৈছে। হয়তো ইয়াত বহুতবিলাক মানুহ আহিলেও অসুবিধা নহয়, চাহৰ ব্যৱস্থা কৰা হয় ইয়াতে। আৰু আপুনি যদি নিজে লৈ আহিব বিচাৰে, এসাঁজ খাই যাব বিচাৰে ভকতসকলৰ সৈতে, সেয়াও পাৰিব। তেওঁলোকে সুন্দৰকৈ বনাই আপোনালোকৰ আগত দিব খাবলৈ। এয়া আমি এতিয়া চাহ দিলে, আমাক দিয়া নাই, লগত যোনখিনি মানুহ আছিলে বহি আগৰ পৰা তেওঁলোকক দিছে আগতীয়াকৈ। একাপ চাহ তাত খালোঁ, ধুনীয়া লাগিলে খাই। এতিয়া আমি ইয়াত চাহ খালোঁ। চাহ খাই উঠি এয়া বাহিৰলৈ বুলি ওলাইছোঁ। উঠি ওলাই আহি ফটো মাৰিবলৈ বুলি প'জ লৈ আছোঁ দুইজনীয়ে। এয়া একপি ফটোৰ আৰু একপি ফটোৰ। ফটোকেইখন চাই কেনেকুৱা পালে আপোনালোকে জনাব। হয়তো কিছুমানৰ ভাল লাগিব, কিছুমানৰ বেয়া লাগিব, কাৰণ মই প'জবোৰ নাজানো।
স্যান্ডেল নিবি না বাবু बहुत सेकंड लगा गया